হেল্ল' বন্ধু-বান্ধৱীসকলে কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আছাম জিকে জেডি চেনেললৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈছোঁ গুৰুত্বপূৰ্ণ 10টা প্ৰশ্ন। তো বলক প্ৰশ্নলৈ। নাম্বাৰ 1, তলৰ কোনখন দেশৰ সীমাই ভাৰতক স্পৰ্শ নকৰে? নেপাল, ইৰাণ, ম্যানমাৰ, বাংলাদেশ। উত্তৰটো হৈছে ইৰাণ। নাম্বাৰ 2, তলৰ কোনখন ভাৰতীয় ৰাজ্যই ভূটানৰ সৈতে সীমা ভাগ নকৰে? মেঘালয়, ছিকিম, অৰুণাচল প্ৰদেশ, ৱেষ্ট বেংগল। উত্তৰটো হৈছে মেঘালয়। নাম্বাৰ 3, তলৰ কোনখন ভাৰতীয় ৰাজ্যই ম্যানমাৰৰ সৈতে সৰ্বোচ্চ সীমা ভাগ কৰে? মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ। উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। নাম্বাৰ 4, তলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে নিজৰ সীমা গঠন নকৰে? অসম, নাগালেণ্ড, মেঘালয়। উত্তৰটো হৈছে নাগালেণ্ড। নাম্বাৰ 5, পৃথিৱীৰ গভীৰতম খাদটোৰ নাম কি? উত্তৰটো হৈছে মাৰিয়ানা খাদ। নাম্বাৰ 6, মাৰিয়ানা খাদৰ আটাইতকৈ গভীৰ বিন্দুটোক কি বুলি কোৱা হয়? উত্তৰটো হৈছে চেলেঞ্জাৰ দ্বীপ। নাম্বাৰ 7, প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান? উত্তৰটো হৈছে 165.2 মিলিয়ন কিলোমিটাৰ স্কোৱাৰ। নাম্বাৰ 8, হাৱাই ক'ত অৱস্থিত? উত্তৰটো হৈছে মধ্য প্ৰশান্ত মহাসাগৰত। নাম্বাৰ 9, আটলাণ্টিক মহাসাগৰৰ দ্বাৰা কোন দুখন মহাদেশ পৃথক হৈছে? উত্তৰটো হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপ। কোনখন মহাসাগৰ বছৰৰ বেছিভাগ সময়ে ডাঠ বৰফেৰে ঢাক খাই থাকে? উত্তৰটো হৈছে আৰ্কটিক মহাসাগৰ। ধন্যবাদ বন্ধুসকল। আছাম জিকে জেডিনত যদি আপোনালোকে নতুন কেছি চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।